হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালে। আজি দুপৰীয়া সাজৰ কি ৰেচিপি বনাইছোঁ তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া মই বৰিয়লা মাছ বনাবলৈ লৈছোঁ বিলাহী কেঁচা জলকীয়াৰ লগত। এয়া বৰিয়লা মাছবোৰ মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, সম্পূৰ্ণ ৰঙা নকৰোঁ, অকণমান কোমল হৈ থকাতে মানে উঠাই দিম। এয়া সকলোবোৰ যোগাৰ কৰিয়ে লৈছোঁ। বিলাহী কাটি লৈছোঁ, কেঁচা জলকীয়া, পিঁয়াজ আৰু ৰচুন মই ডখৰ কৰি কাটি লৈছোঁ টুকুৰা টুকুৰে। এয়া মাছবোৰ ফ্ৰাই হৈয়ে গৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকৰ মাজলৈ মই প্ৰায় ৰেচিপি ভিডিঅ'য়ে আনো। ইয়াৰ একেখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। একেখিনি তেলতেই বনাম মই, বেলেগে আকৌ তেল ব্যৱহাৰ কৰা নাই। পিঁয়াজবোৰ অলপ ভাজিম, সম্পূৰ্ণ ৰঙা হ'বলৈ নিদিওঁ, অকণমান যাতে কেঁচা ভাৱটো থাকে তেনেকৈ ভাজিম। ইয়াৰ লগতে ৰচুন দিছোঁ কাটি থোৱা, আনফালে তেজপাত এখিলা দিছোঁ। জুইটো কম কৰি লৈছোঁ। ইয়াৰ লগতে বিলাহীবোৰ দি দিছোঁ। মই বিলাহী 3টা লৈছিলোঁ, সৰু সৰু বিলাহী, ইমান বেছি ডাঙৰ নহয়। এতিয়া অলপ সময় এনেকৈ সিজিবলৈ দিম। এয়া দিছোঁ নিমখ এচামুচ, আৰু দিছোঁ লগতে হালধি। এতিয়া আকৌ এনেদৰে ভালকৈ মিলাই ল'ম। বিলাহীখিনি মানে সম্পূৰ্ণ গলি যোৱালৈকে ভাজিয়ে থাকিম, কিন্তু জুইটো একেবাৰে কম কৰিয়ে লৈছোঁ। এয়া দিছোঁ কেঁচা জলকীয়া। অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগে, মাছ হওক বা মাংস হওক, অকণমান জ্বলাটো আহিব লাগে। এয়া সম্পূৰ্ণ গলি গৈছে চাওক। এতিয়া মাছকেইবোৰ দি দিছোঁ। এতিয়া মাছবোৰ দিও অলপ এনেকৈ লৰাই তাৰপিছতে মই পানী দিম। এনেদৰে অকণমান মানে অলপ সময় লৰাই ভাজি লৈছোঁ। এতিয়া তাতে পানী দিছোঁ। পানী বৰ বেছি নিদিওঁ, সেই অকণমানেই দিম। এইখিনি পানী মানে একেবাৰে কম জুইতে সিজিবলৈ দিম, পানীটো যাতে একেবাৰে শুকাই যায়। এয়া চাওকচোন, আনফালে হৈছেগৈ ৰেডি। বিলাহীবোৰ সম্পূৰ্ণ গলি গ'ল। ইয়াৰ পানীটো সম্পূৰ্ণ নোহোৱাই হৈ গৈছে। এয়া আনফালে আকৌ বনাবলৈ লৈছোঁ কলডিলৰ পকৰি বনাম। কলডিলৰ পকৰি মানে কলডিলৰ যিটো ফুল আহে, এই ফুলখিনিহে মই বনাম। মই বেছি লোৱা নাই, অলপ লৈছোঁ। এটা চচপেনত লৈছোঁ। মই এইখিনি প্ৰথমতে উতলাই ল'ম। এই কলডিলৰ ফুলখিনিও মানে বেছি সময় উতলাব নালাগে, একেবাৰে যাতে সিজি নাযায় সেইটো চাব। এতিয়া লগতে মই লৈছোঁ বেচন, অকণমান গৰম মছলা, তাতে আৰু অকণমান দিছোঁ ৰেড চিলি পাউডাৰ, কালাৰটো আহিবৰ কাৰণে। আপোনালোকে বেচন নিদিলে ময়দাও দিব পাৰে, নহ'লে পিঠাগুড়ি দিব পাৰে। ইয়াৰ লগতে নিমখ দিছোঁ। ইয়াত কাটি থোৱা পিঁয়াজবোৰ দি দিছোঁ। ইয়াৰ লগতে বইল কৰি ৰাখিছিলোঁ যে কলডিলৰ ফুলবোৰ দি দিছোঁ। সম্পূৰ্ণ সিজি যাবলৈ দিয়া নাই মই চব। এতিয়া সম্পূৰ্ণ মঠি ল'লোঁ ভালকৈ। এতিয়া আনফালে মই কেৰাহী পাতিয়ে থৈছোঁ। তেল গৰম হ'লেই এতিয়া লাহে লাহে এনেকৈ অলপ অলপকৈ দি বনাই যাম। আপোনালোকে কলডিলৰ পকৰি খাই নাই বাৰু এনেদৰে ফুলবোৰ? বহুতে বনাই খায়, হয়তো বহুতে নাজানেই, বহুতে ফুলবোৰ পেলাইয়ে দিয়ে। কিন্তু মই এইটো মোৰ শাহুমাৰ পৰা শিকিছিলোঁ, এইটো ৰেচিপি। তেওঁ বনালে খাবলৈ ভাল হৈছিলে তেতিয়া। চাওক সম্পূৰ্ণ হৈছে ব্ৰাউন কালাৰ। যিসকলে নাই খোৱা এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত ভাল হয়।
চাওক সম্পূৰ্ণ ৰেডি হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাব। এয়া মোৰ সম্পূৰ্ণ থালি ৰেডি হৈ গ'ল। লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।